নমস্কাৰ সালাম গ্ৰহণ কৰিব বন্ধুসকল। আজি দৰ্শকসকললৈ আগবঢ়াব বিচাৰিছোঁ এটা বিশেষ বাৰ্তা, খুবেই প্ৰয়োজনীয় আৰু যাক লৈ সকলোৱে উদ্বিগ্ন হয় আৰু সকলৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় দিশো এই দিশটোৱে। তো এই বিষয়ে অলপ মত বিনিময় কৰিব বিচাৰিছোঁ। এইটোৱে যে আপোনাৰ শিশুজনক অৰ্থাৎ আপোনাৰ ল'ৰা ছোৱালীজনক ক'ত কিয় আৰু কি পঢ়াব, আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। প্ৰতিজন মা দেউতাই, প্ৰতিজন অভিভাৱক অভিভাৱিকাই ইয়াক লৈ যথেষ্ট পৰিমাণে উদ্বেগ ভাৱ প্ৰকাশ কৰা দেখা যায় আৰু সকলোৱে চিন্তিত। আৰু এয়া হোৱাৰ নিশ্চিত কাৰণো আছে। এইটোৱে যে নিজৰ ল'ৰা ছোৱালীক মানুহ কৰাটো আটাইতকৈ ডাঙৰ প্ৰয়োজনীয় কাম। সেই গতিকে ইয়াক এৰাই চলিলেও নহ'ব। গতিকে এই প্ৰয়োজনীয় আৰু আটাইতকৈ ডাঙৰ কামটোৰ বিষয়ে মই দুই আখৰ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম কথা হৈছে ল'ৰা ছোৱালীজনক ক'ত পঢ়াব। মই অনুৰোধ কৰিম আপোনালোকক, নিজৰ ল'ৰা ছোৱালীৰ যদি ভৱিষ্যত উজ্জ্বল কামনা কৰিছে তেতিয়াহ'লে নিজৰ ল'ৰা ছোৱালীজনক প্ৰথম প্ৰিফাৰেঞ্চ নিজৰ পৰিৱেশৰ মাজত পঢ়োৱাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনাৰ ঘৰখন, আপুনি যি পৰিৱেশত বসবাস কৰি আছে সেই পৰিৱেশতে পঢ়োৱাৰ চেষ্টা কৰক। কাৰণ ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে নিজৰ পৰিৱেশত পঢ়িলে যিমান উৎফুল্লিতভাৱে, যিমান সাহসেৰে, যিমান বিশ্বাসেৰে, যিমান আত্মবিশ্বাস গঢ়ি তুলিব পাৰিব পঢ়িবলৈ যাওঁতে, সেইখিনি নিজৰ পৰিৱেশৰ বাহিৰত গ'লে নিশ্চয়কৈ নোৱাৰিব। গতিকে প্ৰাথমিক বিদ্যালয়ৰ পৰা, বিশেষকৈ মই শিশুসকলৰ কথা যিহেতু কৈছোঁ, 1ৰ পৰা 5লৈকে, সেইসকল ল'ৰা ছোৱালীক নিজৰ পৰিৱেশৰ মাজত পঢ়োৱাৰ চেষ্টা কৰক, তেওঁলোকৰ আত্মবিশ্বাস গঢ়ি তুলিবৰ কাৰণে আৰু তেওঁলোকে খুব সহজতে পঢ়িবৰ কাৰণে। এইটো কিয় কৰিব যে এজন ভাল ছাত্ৰ হ'বৰ কাৰণে তেওঁৰ এজন ভাল বন্ধুৰো প্ৰয়োজন হৈ পৰে। যেতিয়া পৰিৱেশৰ বাহিৰত লৈ পঢ়াবলৈ চেষ্টা কৰিব বা যত্ন কৰিব, তেতিয়া সেই পৰিৱেশত যিজন বন্ধুত্ব তেওঁৰ লগত গঢ় লৈ উঠিব, যিজনৰ বন্ধুত্ব গঢ় লৈ উঠিব, সেই ব্যক্তিজন ঘৰত অহাৰ পিছত তেওঁক লগ নাপাব। এতিয়া ভাল বন্ধুজনৰ লগত যেতিয়া ঘৰৰ কথা মত বিনিময় কৰিব নোৱাৰিব, তেতিয়াহ'লে তেওঁৰ শৈক্ষিক দিশটোত যথেষ্ট বাধা আৰোপ হ'ব। সেই গতিকে এজন শিশুক পূৰ্ণাংগ পৰ্যায়ৰ ভাল শিক্ষা প্ৰদান কৰিবৰ কাৰণে নিজৰ পৰিৱেশত পঢ়াওক। বন্ধুত্বসুলভ ভাৱধাৰাৰে, চিন্তাধাৰাৰে তেওঁ বহুত ভালকৈ শিকিব পাৰিব। এতিয়া হৈছে কি পঢ়াব। মই খুব কৰজোৰে ৰিকুৱেষ্ট কৰিছোঁ, মনোবিজ্ঞানিকসকলৰ মত বিভিন্ন ধৰণৰ ষ্টাডি কৰাৰ পিছত এইখিনি পাইছোঁ যে শিশু বয়সৰ ল'ৰা ছোৱালীসকলক নিজৰ মাতৃভাষাত পঢ়োৱাৰ চেষ্টা কৰক। মাতৃভাষাত পঢ়া শুনা কৰাব পাৰিলে ল'ৰা ছোৱালীয়ে নিজৰ মনৰ ভাৱ খুব স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিব। আৰু খালি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব সেয়াই নহয়, নিজৰ পৰিৱেশত থকা আনুষংগিক কথোপকথনৰ জৰিয়তেও তেওঁ শিকিব পাৰিব। এটা কথা মনত ৰাখিব যে শিশুৱে আটাইতকৈ বেছি পৰিমাণৰ ভাষা শিকিব পাৰে তেওঁৰ 8 বছৰ বয়সলৈকে। তো 8 বছৰ বয়সৰ সময়ত তেওঁ নিজৰ ঘৰৰ পৰিৱেশত থাকি, নিজৰ গাঁওখনৰ পৰিৱেশত থাকি যিখিনি ভাষা আদান প্ৰদানৰ জৰিয়তে যিখিনি তেওঁ শিক্ষা লাভ কৰিব পাৰে, সেইটো যদি তেওঁ অইন কোনো ভাষাত শিকিব বিচাৰে, হিন্দী মাধ্যমতেই হওক আৰু ইংৰাজী মাধ্যমতেই হওক, তেতিয়াহ'লে কিন্তু সেইখিনি শিক্ষা তেওঁ পৰিপূৰ্ণ নাপায়। সেই গতিকে মাতৃভাষা অৰ্থাৎ নিজৰ পৰিৱেশত যি ভাষা মানে সুচল হিচাপে পাব পাৰি, সেই ভাষাতে পঢ়োৱাৰ চেষ্টা কৰক। অৰ্থাৎ মই আমাৰ অসমৰ ক্ষেত্ৰত মই অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া শুনাৰ ক্ষেত্ৰত শিশুসকলক গুৰুত্ব আৰোপ কৰিছোঁ আৰু মই অনুৰোধ জনাইছোঁ নিজৰ ল'ৰা ছোৱালীৰ পূৰ্ণাংগ জ্ঞান প্ৰাপ্তৰ হকে মাতৃভাষাত অৰ্থাৎ অসমীয়া মাধ্যমত পঢ়া শুনা কৰোৱাৰ চেষ্টা কৰক। ইংৰাজী ভাষা এটা ভাষা শিকিবলৈ যাওঁতে জীৱনৰ আদিতে ইমান ষ্ট্ৰেছ, ইমান প্ৰেছাৰ পৰিব ল'ৰা ছোৱালীৰ ওপৰত যদি ইংৰাজী মাধ্যমত দিয়া হয়, দেখা যায় তেওঁ বাস্তৱিক জ্ঞানতকৈ যথেষ্ট আঁতৰি থাকিব লগা হয়। মা দেউতাই কাপোৰ কানি পিন্ধাই দিয়া, 5ম শ্ৰেণীলৈকে মা দেউতাই কাপোৰ কানি পিন্ধাই দিয়া ল'ৰা ছোৱালীও দেখা পাইছোঁ। 3য় 4ৰ্থ শ্ৰেণীলৈকেও ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীক মুখত ভাত উঠাই দি খুৱাব লগা পৰিস্থিতিও মই বহুত দেখিছোঁ। কিন্তু অসমীয়া মাধ্যমত পঢ়িলে ইমান প্ৰেছাৰ নপৰিব, তেওঁ বাস্তৱ জ্ঞানৰ জৰিয়তে, বাস্তৱ শিক্ষাৰ জৰিয়তে আগবাঢ়ি যাব পাৰিব আৰু পূৰ্ণ পৰ্যায়ৰ এজন মানুহ হোৱাত তেওঁ সহজ এটা ৰাস্তা পাব। সেই গতিকে মই অনুৰোধ জনাইছোঁ
পঞ্চম মানলৈকে অতি কমেও ল'ৰা ছোৱালীক নিজৰ মাতৃভাষাত পঢ়ুৱাব বুলি মই অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত দেখা গৈছে নিউ এডুকেশ্যন পলিচিয়ে কৈছে ইতিমধ্যে যে 6ষ্ঠ শ্ৰেণীলৈকে ল'ৰা ছোৱালীক মাতৃভাষা দিয়াটো বাধ্যতামূলক। তো এই বিষয়ে মাতৃভাষা শিশুৰ বাস্তৱ অভিজ্ঞতাৰ লগত শিক্ষা গ্ৰহণ কৰা ইত্যাদি ক্ষেত্ৰক লৈ মহান বিজ্ঞানীসকল আইনষ্টাইন, থমাছ এলভা এডিছনৰ আনুষংগিকতা লৈ তেওঁলোকৰ জীৱন আৰু আদৰ্শৰ লগত আলোচনা কৰি অনাগত দিনত ভিডিঅ'ত মই এইখিনিও জনাবলৈ চেষ্টা কৰিম আপোনালোকক যে কি পঢ়াব লাগে আৰু কেনেকৈ পঢ়াব লাগে। যেনেকৈ মই সহজতে এটা বাক্য ক'ম যে অকল পৰীক্ষাত নম্বৰ পাবলৈ আৰু ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ ল'ৰা ছোৱালীক পঢ়াব লাগিব বুলি তেনেকুৱা চিন্তাধাৰা ল'ৰা ছোৱালীৰ মন মগজুত সোমাই নিদিব। হয়, ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, কিন্তু তাতকৈ বেছি জৰুৰী হৈছে এজন ভাল মানুহ হ'ব লাগিব। ইয়াৰ কাৰণে যথেষ্ট উৎসাহী কৰি তুলিব আৰু সেই ৰেফাৰেঞ্চত তাৰ লগত আনুষংগিকতা ৰাখি মই অনাগত সময়ত অহা ভিডিঅ'ত আপোনালোকক বিজ্ঞানী আইনষ্টাইন, থমাছ এলভা এডিছন আদি কৰি মহান বিজ্ঞানীসকলৰ নীতি আদৰ্শৰ জৰিয়তে আপোনালোকৰ লগত মত বিনিময় কৰিম যে ল'ৰা ছোৱালীসকলক কেনেকৈ পঢ়া শুনা কৰাব লাগিব। কাৰণ ডক্টৰ ইঞ্জিনিয়াৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰাব ল'ৰা ছোৱালীক যে সমাজত ডক্টৰৰ সংখ্যা যথেষ্ট কম আৰু এনেকৈ কম ডক্টৰৰ জৰিয়তে বহু মানুহে বেমাৰত অকালতে মৃত্যুক সাৱটি ল'ব লগা হয়। আৰু সেই মৃত্যুক যাতে সাৱটি ল'ব লগা নহয়, আমাৰ সমাজত ডক্টৰৰ সংখ্যা বৃদ্ধি কৰিব লাগে। আৰু সেই ডক্টৰৰ সংখ্যা বৃদ্ধি কৰাৰ ফলত অকালতে মৃত্যুবৰণ কৰিবলগীয়া মানুহৰ সংখ্যা কমাবৰ কাৰণে আমি ডক্টৰৰ প্ৰয়োজন অনুভৱ কৰিব লাগে আৰু ডক্টৰ হ'ব লাগে। তেতিয়াহ'লে দেখা পাব যাৰ মাজত মানে কোৱালিটি আছে সেই শিশুজনে নিজৰ মনত পুহি ল'ব যে সমাজখনক উদ্ধাৰৰ স্বাৰ্থত তেওঁ ডক্টৰ হ'ব লাগিব। গতিকে মই অনুৰোধ কৰিম আপোনালোকক যে অকল ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব, পৰীক্ষাত ভাল নম্বৰ পাব লাগিব, এনেকুৱা চিন্তাধাৰাৰে যাতে ল'ৰা ছোৱালীসকলক মানসিক প্ৰেছাৰত ৰাখি পঢ়া শুনা কৰাবলৈ যত্ন নকৰে। তেওঁলোকক পঢ়া শুনা কৰাবলৈ যত্ন কৰিব এইটো কাৰণতে যে আমাৰ সমাজত প্ৰয়োজন কিয়, আমি কি পঢ়িব লাগিব আৰু সেইটো সমাজত কিয় প্ৰয়োজন, কোনখিনি প্ৰয়োজনীয়তাৰ অভাৱ পূৰণ কৰিবৰ কাৰণে আমি আচলতে পঢ়িব লাগে। এক কথাত ক'বলৈ গ'লে আমি ভাল ডক্টৰ ইঞ্জিনিয়াৰ ভাল ছাত্ৰ হোৱাৰ আগত আমি এজন ভাল মানুহ হোৱাৰ কাৰণে উৎসাহ জগাব লাগে। ধন্যবাদ জনাইছোঁ। অনাগত ভিডিঅ' আপোনালোকক লৈ আগবঢ়াই অনাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰে আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় অসম।